হাতীটো পাং মানে চিঞৰি দিলে হয় যাং হ'ব ডিজিটেল লাইভ দীঘল দীঘল দঁতাল হাতী এই দীঘল দীঘল গোটাল চুলে মানে কেউ কেউ কৰে আহিছে আকৌ সেইকেইটা দে চাহ পানী তাৰমানে জানা গম পানী যি পানী হ'লেও খাম এতিয়া কৈছে মই চপা যে তুচি বা পালি আজি আকৌ হ'লো দেই কি সুবিধা দিকে এটা কিটো এটা বজাব লাগিলে আজি টোপনি পোৱাই নহ'ল ল'ৰাটো দেৰিয়ে হ'ল দেই আজি বা পালি নাই আজি ৰাতিকে বাৰু নকৰোঁ মাতি চাব তেনেহ'লে সেইকাৰণে মেডিকেললৈ যাব কৈছোঁ মেডিকেল নাযায় নহয় পানী লগাটো না কেইদিন থাকিম বোলে ওৱাই নক'লে ওচলা পেঞ্জন নাই নিয়াতো হাত কিনি লৈছেগৈ হ'বলা কেইদিন থাকিব আকৌ বিয়কো আহিছে যদিনো ৰাতি ল'ৰাখন নহ'লেইচোন সেনেকৈ গ'লগৈ আহক মাছেও আহিব লাগিছিলে ৰাতি আৰু 10 দিনমান হ'লে পাৰিবচোন মা জীয়েকো যাবলৈ সেইটিনো কেপতে যাব পগলা হ'লি তই কি হাঁহি ছাগলী পোৱালি দি কুকুৰ বগী কুকুৰটিয়ে চেলেকি আছে বোলে লৈ যাম কৈ আছ মোক কচোন কেলে তই নিব লাগে তই এতিয়া আৰু কুকুৰা পোৱালিখিনি খাহে থ'ব মিছাকে ইয়াততো এটি খাৱেই লৈ যাবি মিছা ধন লৈ যাবি মিছে খুদুৱে দিম নিবলৈ মই আনি থৈছোঁহে তোক নিবলৈ দিম না সিহঁতৰ নহ'লে আকৌ বুলি ক'লোঁ গৰু তাৰপৰা কুকুৰা পোৱালিকে খাব তাৰপৰা এতিয়া তাৰ পঢ়া ল'ৰাটো কলেজলৈ যাবলৈ কুকুৰ চাব মই বাৰু কৈ দিম মিছে আকৌ কুকুৰ তাৰমানে কুকুৰা পোৱালি নোখোৱা কৈ দিম মিছে আকৌ মাৰি পেলাম মুচিল আকৌ মাৰি পেলাই তোৰ কেলৈ আনি নিদিয়ে কি ক'লোঁ আকৌ মা মম লগা দিও সেই কুকুৰা পোৱালিখন দাদা ক'বহে কৈ দিয়া মোৰ সেই হোৱা থাকে এতিয়ালৈকে সেইকাৰণে কৈছোঁ দাগত আৰু মাথা গৰম হ'ব বুলি ক'লোঁ আকৌ দাদা ক'লেই হাঁহ পোৱালি মই ক'লোঁগৈ খোৱাছিলে মই ভাল কৰি দিম মই ভাল কৰি দিম তই কুকুৰ ভাল কৰিবি না তই কলেজলৈ যাবি এতিয়া পঢ়িব লাগে কুকুৰ কৰিবি ভাল কৰে আৰু কুকুৰা পুলি এটিও নহয় দাহে কৰিবিগৈ তই গৈ পিনি সেই হাঁহ ধৰিব কুকুৰা ধৰিব কুকুৰাকেইজনীয়ে কুকুৰটোৱে এতিয়া সেইকাৰণে কৈছোঁ মই মম লাগে বগা কুকুৰটি মাৰি যায় দিব না নিদিয়ে আকৌ দেই মই আনি থৈছোঁহে 2টি কুকুৰ পোৱালি বুলি ক'লোঁ আকৌ কোনটিয়ে খালে এতিয়া নাখায় কিয় নাখাব বান্ধি থওঁ যে তাৰ কুকুৰা পোৱালি তোক নেমাঙা তই সেনেকুৱাকৈ বস্তু মাৰচোন এতিয়া হাতী ওলালোঁ দূৰতে চেঙনি দিয়ে ভেককৈ ভোকে সেই বুলি ক'ৰবাত সোমাব লাগিব ধৰি একো নহয় দীঘল দীঘল দঁতাল হাতী এই দীঘল দীঘল গোটাল অকণমান দীঘল হ'বই বাৰীত উঠিছে না হেৰি নৈত সিদ্ধাৰ্থ আহিলে ক'লৈ যাব নহ'লে কলেজখন যাম দে মই বনাই আছে মই কেইবাৰ বুলি কৈছোঁ হেৰি কলেজ দেখিলোঁ না ধুনীয়াকৈ বনাই আছে ৰঙাজানলৈ গ'লোঁ ৰজাগড়লৈ গ'লোঁ কেতিয়া গৈছিলি সেই দিনত সভা কৰোঁতে সেই বছৰ দিনত সভা কৰিছিলে কোন বছৰ কেনে হ'ব কি চনটোৰ নাম চোন জানো না আমি কেতিয়া হৈছিলে আকৌ তাৰপৰা নকৰিলে আকৌ এতিয়া আমি দিনত কৰোঁতে ৰজাগড়লৈ যোৱা তাৰপৰা ৰঙাজানলৈ মিঠু খাবলৈ যাওঁ মাহীৰ বিয়া বোৱাই কওঁ গৈ পোৱাছে তুমি কা নাপাহি এইলৈ গ'লোঁ তহঁতি দিয়াক চুমনি সেইবোৰ দেখিয়ে নাপোৱাগৈ মোৰ 100 মানুহ আছে মই তেলনি খালোঁগৈ আৰু মোৰ দাদাই তাৰপৰা থাকিলোঁগৈ আমি কেইবাটো থাকিলোঁগৈ এটাও নিবিচাৰিলি না আমাৰ হচলৈ ওপৰলৈ আহিলে পইচা নোহোৱাকৈ কোনে দিবি তই দিবি জানো পইচা নোহোৱাকৈ এন্দা ৰুব লাগে আকৌ তাত পইচা এতিয়া কিনি পিনি এন্দা লগাম দেই ধুন এবাৰ বুলি ক'লোঁ সময় পালে পাৰিবচোন যাবলৈ বিঘামান গোৱালো লগাম ধুনৰ লগত গোৱালাটো পাছত আৰু বিলিকে নহয় এইবেলি শুইছোঁ এতিয়া নহয় এতিয়া এন্দা ৰুই ল'ব লাগে তেতিয়া পাৰিব ভেন্দি লগাব লাগে এন্দা কচু লগাব লাগে এতিয়া ভেন্দি লগাব লাগে কচু হেৰিয়টিকে খাল
সেই জাগু নদী সেই খাল বজাৰ নে কি বোলে সেইখনতে পায় হেনো এটা বৰ 50 টকা হৈ আছে হেনো এতিয়া ফুলানিটো কৈছে এটা কিনিব লাগে দেই সস্তা হ'লেও দিব লাগে বোলে এটা সেই মাছৰ 50 টকা হ'লেনো 100 টকা দি দিলে পাবি 10 টকা 20 টকা নহয়গে সদিয়া আদি হেনো আলু গুটিখন পেলাই দিছে হেনো গাড়ী পেলাই দিছে হেনো গাড়ী ওপৰত চলাইছে হেনো আজি কৈছে আকৌ ফুলানি কেইটাই এবাৰ বখন নাই যে এবাৰ হ'লো ধুনু কৈছিলে বৈ জেগা আনিব যাওঁ বিচৰা চাং পাতি সদিয়া দিকে যাওঁ দলংখন খাবলৈ যাব নাপালোঁৱে মই যাওঁ ধুনীয়া জানে দেই ধুনীয়া থাকিলে থাকিম বুলি কৈ দিওঁ বৈ থাকিলে হয় না সিৰা খবৰ লৈ আছে ককাকক জানিছ এনেই কথা মোবাইলটো ক'তা নিলে আকৌ অলপমান সাহস কৰিব লাগে থাকিবলৈ পাৰিব লাগে পাৰিম ওলাই মোবাইলটো চাই দিয়ে এতিয়া আনগে বুলি ক'লে দৌদৌ ঘৰত ক'লোঁ হয় যাম বুলি ক'লোঁ পাৰিমেই বোলে দেখি যা আকৌ যা মই থাকিব পাৰিমেইচোন বুলি ক'লে নোলাই পেলাই বুলি ক'লে হাতী তাৰপাছত যা বোলা মানুহকেইটা পঠিয়ালে চোলাপেণ্ট তোলাপেণ্ট চব পিন্ধি গ'লোঁগে দৌদৌ ঘৰলৈ যাবলৈ হাতীটো পাং মানে চিঞৰি দিলে হয় যাং বোলোংগে চাগে হয় ষ্টাৰ্ট দিম বোলোংগে আৰু পাং ধুনু নালাগে যাবলৈ নালাগে নোৱাৰোঁ মই চাকিবলৈ গৈছে এতিয়া সেনেকৈ ক'ব নালাগে যা যা বুলি পঠিয়াব নালাগে হাতী ওলা কোনো নকয়চোন দূৰৰ পৰা আঁতৰিয়ে যায় সিহঁতে ক'লে খালে যা 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 আমি কি খাম গৈ আৰু তুই ইমানকৈ খালেনো যা 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 বুলি বাবুৱে কবি এইটো সেইদিনাখনি এনেকৈ ক'লে যা যা আমি খাব লাগিছে যে তুই খালি আছোঁ কলটো যাম যাগে যা বুলি ক'লে গ'লগৈ খাই পেলাই মই কৈছোঁ কওঁ ওচৰলৈ নাহে সেনেকুৱাকৈ বেয়াকৈ ক'লে আহিব দেই যাং বোলো সিহঁতে ক'লেই সিহঁতক সেইদিনাখন বাবুৱে ফোন কৰিলে বাগান দেখি গৈছে দেই বাগানত পালেগৈ মাৰি দিওঁ বাগানত পাম আকৌ ঘূৰি আহোঁগৈ পালোঁ হয় দাদালৈ ফোন মাৰিছে বোৱাৰীয়ে হাতীটো গৈছে দেই দাদা কাণ পাতি থাকে এইটো হাতী নহয় এইখিনি বেলেগ কিয় বছৰ হাতীয়ে পোৱালি দিয়ে 3 বছৰ 5 বছৰ 14 বছৰ দিয়ে মই বুনিয়া হাতী সিমান দিন নহয় ঘৈছে হাতী হাতী আকৌ সিমান দিনত মনখন হ'ল চাব জনসংখ্যা সাতটা মৰিলে সেনেকে আকৌ সেই বজপাত মাৰি পিনি মৰিলেও কেনেকুৱা লাং খা পৰি আছিলে সেইখন জনসংখ্যা বাঢ়িয়ে যাব কমি যে হাতী পোৱালি ইমান মম লগা গুটি ইমান গুটি আই চাকো এই বুলি পোৱালি লগাই পালেগে আকৌ ইয়াত 4জনী হেনো পোৱালি লগা হাতী আছিলে যে সৰু জাপতে আগৰ হাতীখিনি নহয় বোলে এইখিনি ন হয় নহয় বাৰু ভিনীক কৈছোঁ হয় নহয় ভিনী আগৰ হাতীখিনি আমি থকাখিনি এই হয় নহয় বাৰু হয় হৈছে আকৌ ভিনীয়ে কেলে নহয় নহয় এইখিনি গাঁতিতে সেইডোখৰ গাঁতিত কাহিনীয়ে ঘূৰিয়ে ফুৰিব ভোক লাগিছে ফুলি এটালেই না হ'লেই ৰঙা ৰঙা হ'লেই বহুত বগা নিচিনা হ'লেই মোৰ তহঁতৰ এটিমান পাবি সেইখিনিতো ধেৰ পাব গৈ তুলিব পাব সৰিয়হ সৰিয়হ দম খালে সেনেকৈ খাৰ ধৰিলে খাৰ ধৰিব নোৱাৰিছে মোৰ খাৰ দিলে যে খাৰ দিব নালাগে খাৰ দিলে পাব খাৰ দিব নালাগে যিমান ডাঠ হ'ল তাৰপৰা এনেকৈ এডোখৰ নলা সেই খালটোৰ ওচৰত পৰিলে পৰি পেলাই কি হ'ব নো সেইখিনি বৰষুণ ঢাকি দি দিলে মানে খাই ধৰিব বৰষুণ দিয়ে না পকিব ফুলি এটালে নাপায় আমি ফুলকবি লগাইছোঁ চাংগে বৈ ফুলকবি ইমান ডাঙৰ হ'লেই ইয়াত ফুলকবি লগাইছে কোনে লগালে ফুলকবি কোনে ফুলকবি লগাব সিহঁতি তোকে ফুলটো আহি আছে কোনে মাৰিলে কোনে মাৰিলে খুদে আচাৰ দি পঠিয়াইছে আচ্ছা খুদে এনেকুৱা মজা আচাৰ বনাই কোনে দিছে খুদে মূলা আচাৰ বনাই দিছে মূলা আচাৰ চালা
পলাও মই অহাৰ লগে লগে পলাই কাৰণ ইয়াক শিকলিয়ে বন্ধা হৈছিলে এইটো এটা চুলে মানে কেও কেও কৰে তথাপি ভৰিত পৰিলে আঙুলি ছিঙি থাকিব গ'ল 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 আৰু এবাৰ মাতিছে দেই চাফাত গছ যাব এই চাফাৰ ওপৰত কি নেং গছ যাব বুঝলি মৰিবি আত কিলি কথা নেকি মই কথা অকমানি ভাল চাম অকমানি তাৰপিছত যামগে উঠাখন বেয়া পিছৰ দিকে হয় ইমান দিকৰা উঠাখন বেয়া